আছে ট্ৰাকত যে কল আনিছিলে সেইটোৱে তোৰ মালিক নে আৰু বেলেগ কোনোবা মালিক আছে সঁচা কথা ক মোৰ মালিক সেইজনেই দাদা আৰু বেলেগ মালিক নাই আপোনালোকে সেইজনকে ধৰকগে যাওক মোক এৰি দিয়ক দাদা মোক এৰি দিয়ক মই মৰি থাকিম এতিয়া নহ'লে মোক এৰি দিয়ক মিনা চৰাটি ব'লা ইয়াৰ মালিকক কিয়া লিখাকে টেটু চাপা দিওঁগে বল তোৰ মালিকৰ ওচৰলৈ ফাইনেলি টিংকু তুমি মাক লগ পাই গলা আৰু এতিয়া আৰু টিংকু তুমি একদম চিন্তা নকৰিবা তুমি তোমাৰ মাক লৈ পিনি একদম হাবিলে গুচি যাবাগে দেই থেংক ইউ ফণীধৰ তুমি মোৰ মাক বিচাৰি দিয়াৰ কাৰণে টিংকু থেংক ইউ কৈ কেলে লাজ দিছা বাৰু মোৰ এইটো দায়িত্ব তোমালোকক সহায় কৰিবলৈ পাই মোৰ খুব ভাল লাগিছে বাৰু বাৰু হ'ব তোমালোকে এতিয়া ইয়াত কথা পাতি থাকিব নালাগে তোমাৰ মা মই হিকলিডাল খুলি দিওঁ তোমালোকে একেবাৰে হাবিলৈকে গুচি যাবাগে দেই ঠিক আছে হ'ব দিয়া ফণীধৰ ঐ পোৱালি আজিলৈকে তোৰ বছা হাবিৰ পৰা কিমানটা হাতী ধৰি আনিলে আৰু কলৈ চাপ্লাই দিয়ে তই সঁচা কথা কবি নে বজেনৰ এই ঘোচা মুখত লবি দাদা মই একো নাজানো মোকনো বাৰু কেলে আপুনি ডিঙিতে ধৰি আছে মই উশাহ নাপাই মৰি থাকিম এতিয়া এই বজেন দেচোন দে ই চব জানে ই নকয়হে খালি ই নজনা কথা থাকিব দাইয়ালা খুৰা এই দাদাজনে বিশ্বাস নকৰে আপুনিতো কমচে কম মোক বিশ্বাস কৰক মই সঁচাকে একো নাজানো মই কাম কৰা ল'ৰাহে মোক যিটো কৰিবলৈ কয় মই সেইটোকে কৰোঁ আৰু মালিকে মোক চব সঁচা কথা নকয় নহয় ঠিক আছে তেতিয়াহ'লে এই বজেন ইয়াক এৰি দে ই মালিকক মাতি আনকে উপায় মই কিন্তু বৰ বেয়া বস্তু আকৌ মোৰ লগত যদি কেনেবাকে চালাকি কৰ জানিছই নহয় দাদা জানিছো মই যাম এতিয়া চিধা গৈ মালিকক মাতি দিমগে কঁকালটো গ'ল যেনে পাইছো এই মানুহটোৱে ইমান জোৰত মোক ঠেকেচ মাৰি দিছে মই বাৰু মালিকৰ কথা কি জানো মোক যিটো কৰিবলৈ কয় মই সেইটোহে কৰোঁ মোক এনে মাৰি পিনি কি লাভ কি হ'ল তই কি কৈছ নাই দাদা একো নাই কোৱা একো নকবি এতিয়া চিধা যা একদম মালিকক গৈ পিনি কবি যে মিনেশ্বৰ আহিছে আৰু মিনেশ্বৰ লগত বজেনো আছে দেখা বুলিও কবি যা যা পিছলে একদম ঘূৰি নাথাবি তোৰ বছক কৈ দিবি মিনেশ্বৰ ইজ ৱেটিং পুতুকন বজাৰখন দেখোন গোটেইখন খালী ইয়াত ফণীধৰ আৰু বজেন্দা নাই বেলেগ আন মানুহ এটাও নাই দেখোন একো পিপৰা এটা পাবলৈ নাই যে ইয়াত তাকেইতো বোলা হাতীৰ ভয়ত গোটেই সোপা পলাই পতং দিলে নেকি দোকানীবোৰ নাই দেখিছ নাই দোকান এৰি পিনি পলালে পুতুকন সেইফালে গৈ চাওঁচোন বৈ সেইফালে কিজানি ফণীধৰ বজেন্দাহেত আছে বৈ ভোলা এইখিলা ইয়াত দোকানী চোকানী কোনোৱে নাই দেখোন পুতুকন বজাৰত হাতীয়ে বৰ বেয়াকে উপদ্ৰৱ চলালে যেন পাইছো দেই দেখিছ নাই দোকানীবোৰে কেনেকে বস্তুবোৰ এনেকে ধুবাং বাংকে এৰি থৈ গ'লগে তাকেইতো ভোলা মোৰ হ'লে কিন্তু চিন্তাহে হৈছে দেই কেনেবাকে হাতীয়ে ফণীধৰ গছক মাৰি ধৰা নাইতো সেইটো বৰ জহনি লগা ল'ৰা নহয় কিজানি তুলি খুৰাৰ পৰা সেই গেজেটটো লৈ পিনি হাতীটোৰ ওচৰত কথা পাতিবলৈ গৈছিলেগে যদি গেজেটটোৱে কাম নকৰে তেতিয়াতো তাক হাতীটোৱে গছক মাৰি ধৰিব ইমান ওচৰলৈ যদি যায় পুতুকন তই ঠিক কথা কৈছ ফণীধৰ যিটোহে ল'ৰা সি নোযোৱাকে নাথাকে যাবগে কিন্তু এতিয়া আমি কি কৰোঁ বাৰু ক'ত বিচাৰি যাওঁ এই গোটেই বজাৰখন দেখোন ঘূৰিলো ইয়াত দেখোন তেহেঁতৰ একো খা খবৰে নাই সঁচাকে বৰ বেয়া চিন্তাত পেলাই দিলে দেই আৰু তুলি খুৰাও কম নহয় যাকে তাকে যি টি বস্তু বাৰু কেলে দিব লাগে জানেই সেইটো কেনেকুৱা বস্তু তাকনো বাৰু সেই হাতীৰ লগত কথা পাতিব পৰা বস্তুটো দিব লাগে নেকি কচোন তই পুতুকন হ'ব দে তই খং কৰিব নালাগে এতিয়া তুনি খুৰা গাতনো বাৰু কি দুখ কচোন তুনি খুৰাইতো গম নাপায় ফণীধৰ কেনেকুৱা ল'ৰা আমিহে জানো ফণীধৰ কেনেকুৱা পুতুকন সেইডোখৰলৈ যাওঁচোন গৈ সেইডোখৰটো চাওঁগে কিজানি ফণীধৰ হেঁত সেইডোখৰত আছেই আৰু তুনি খুৰালৈ ফোন এটা কৰিব লাগিব তেতিয়াহ'লে দেখিছা তেওঁ ইয়াত আহি ফুকজি মাৰি শুই আছে মই এনেই সেই বডি বিল্ডাৰ মানুহটোৰ পৰা টেটু চেপা খাইছো ছাৰ হাতীজনী লৈ গ'ল উঠক কি হ'ল হাতীজনী কোনে লৈ গ'ল ৰামু মই সপোন দেখি আছো নে এইবোৰ দিতক সঁচাকে হাতীজনী কোনোবাই লৈ গ'ল নেকি ছাৰ মিনেশ্বৰ আৰু বজেন নামৰ দুটা মানুহ আহিছে আৰু লগতে অকমানি পোৱালি এটা আৰু হাতীজনী পোৱালিটো আহিছে তেহেঁতি দুটাই হাতীজনীক উলিয়াই লৈ গ'ল আৰু মিনেশ্বৰ আৰু বজেন বোলাটোৱে আপোনাক মাতি পঠিয়াইছে আপোনাৰ লগত দন লাগিবলৈ আহিছে বোলে এহেঁতি কি অকমানি পোৱালি এটাই হাতীজনী উলিয়াই লৈ গ'ল তই কি মূৰটো কৰি আছিলি অকল খাব জানো বেলেগ একো কাম নাই তাৰ অকমানি পোৱালি এটা তাৰ মুখৰ আগৰ পৰা হাতীজনী লৈ গৈছে ছাৰ মোক সেই বজেন নামৰ বডি বিল্ডাৰটোৱে ডিঙিতে টেটু চাপা দি মাৰিবলৈ লৈছিলে মই ভাগ্যে পলাই মেলি আহিছো আপোনাক মাতি দিওঁ বুলিহে কৈ বাচি আহিছো মাৰিবই লাগিছিলে তোক টেটু চাপা দি নমৰিলি কেলে
তাৰ মুখৰ আগৰ পৰাই সৰু ল'ৰা এটাই হাতীজনী উলিয়াই লৈ গৈছে সি ভেবা লাগি চাই থাকিলে এই হাতীজনী কিমান কষ্ট কৰি ধৰিছিলো তই এবাৰ ভাবি চাইছনে তই গম পাৱ নে কিমান কষ্ট কৰি ধৰিছিলো ইমান সহজে যে লৈ যাবলৈ দিলি তাক চাই বডি বিল্ডাৰটোৱে মোক ডিঙিতে ধৰি ওপৰলৈ দাঙি দিলে মই বাৰু কি কৰিব পাৰোঁ তেতিয়া একো কৰিব নোৱাৰ তই ক'ত আছে এতিয়া হেঁতিকেইটা আমাৰ পিছফালৰ সেই মুকলি ডোখৰতে তেহেঁতি দুটা ৰৈ আছে মোক আপোনাক মাতিবলৈ পঠিয়াই দিলে মোৰ পৰা হাতীজনী মোকলাই নিবলৈ আহ তহঁতক আজি মই ৰ এতিয়া আকৌ তোৰ কি হ'ল কি ভেবা লাগি চাই আছ চাহঁতৰ হ ঐ মোৰ ঘৰত আহি মোকে দম দিয় কোন তহঁতি মোৰ ঘৰৰ পৰা হাতী মোকলাই নিবলৈ ক'ত সাহস পালি তহঁতি তহঁতৰ মানে তেলটো বেছি ফাটিছে ৰ আজি তহঁতৰ তেল উলিয়াই আছো এই বজেন ৰেডি আছনে এইটো আহিছে কিন্তু দেই আকৌ বোলে মিনেছৰ ইজ ৱেটিং এতিয়া আকৌ মোক কৈছা যে তুমি লাগিবা মই চাম বজেন তই মানে ধেমালি কৰিছ একেবাৰে নাই কৰা মিনেছৰ আইটি সেই গুণ্ডাটোৰ লগত তুমি যুঁজিবা এনেকুৱা সৰু সুৰা গুণ্ডা বজেনে মাৰি পিনি হাত নুগুন্ধুৱাই বজেন তই থাকোঁতে মই যুঁজিলে ভাল হ'ব জানো কি হ'ল মিনেছৰ আইটি যুঁজিব নোৱাৰা মানে ভয় কৰিলা নেকি ইভাগে দেখোন বৰ বৰ কথা ভয় বজেন তই হয়তো পাহৰি গৈছ এই ভয় নামৰ শব্দটো এই মিনেছৰ ডিক্সনেৰীত নাই আহিবলৈ দে তাক বজেন তই চাবি মিনেছৰে তাক কেনেকে টেটু চাপা দি মাৰে হেই বজেন দা দেখিছে নাই ক'ত উঠিলো এইফালে চাওক হে সন্ধ্যা ভাইটি তুমি টিংকুৰ মাকৰ পিঠিত উঠি ল'লা নেকি বজেন দা টিংকুৰ মাকৰ পিঠিত উঠি টিংকু আৰু টিংকুৰ মাকক হাবিতে এৰি থৈ আহোঁগে ঐ খবৰদাৰ হাতীজনী কলেও নিনিবি মিনেছৰ আইটি তুমি পাৰিবা নহয় ইয়াক মাৰিব তাৰ দম শুনিছা নাই হাতীজনী সি ৰখাবলৈ বিচাৰিছে বজেন ডোন্ট ফেয়াৰ মিনেছৰ ইজ হিয়াৰ ইয়াক তই মাৰিব নালাগে বজেন এই মিনেছৰে কাফি মিনেছৰ এই দুখন হাত নহয় হাতুৰা হয় হাতুৰা এই তাত যে ফৰফৰাই আছ ইয়ালে নহয় কেলে মিনেছৰ লগত যুঁজিবি আৰু সন্ধ্যা ভাইটি তুমি টিংকু আৰু টিংকু মাকক লৈ পিনি যোৱাকে যোৱা ইয়াক আমি এটা ভাল শিক্ষা দি পিনি গৈ আছো ঠিক আছে বজেন দা এই বুঢ়া তোৰ তেল চপৰা বেছি বাঢ়িছে মানে এই বয়সত তই নামহে ল'ব লাগে তই মোৰ লগত ফাইট কৰিবলৈ আহিছ তেতিয়াহ'লে তই কি মোক বুঢ়া বুলি কলি মই কি তোৰ লগত ফাইট কৰিব নোৱাৰিম নেকি তোক কাজি মই বুঢ়া মানুহক বুঢ়া বুলিয়েইতো কয় এই বয়সত বাৰু তই কেলে মোৰ লগত যুঁজি হাড়কেইডাল ভাঙি ল'বলৈ বিচাৰিছ বাদ দে বুঢ়া বাদ দে নিজৰ কথা চিন্তা কৰ বাছ আৰু নহ'ব বহুত সহ্য কৰিলো তই মোক বুঢ়া বুলি কবি ঠাট্টা কৰিবি হাঁহিবি আৰু মই তোক চাই থাকিম নাই এইটো কেতিয়াও সম্ভৱ নহয় বডি তই মোক বেয়া নাপাবি আজি মই হাত তুলিবলৈ বাধ্য হৈ গলো মোৰ সন্মানত আঘাত কৰিছে ইয়াক মই আজি সুদাই নেৰো বডি তই মোক শক্তি দে আয়ো কি হ'ল অথনি দেখোন বৰ ফৰফৰাই আছিলি এই বুঢ়া এটা পাঞ্চতে গিৰি গলি যে মিনেছৰ আইটি তুমিও কিন্তু কম নহয় দেই একেটা গুৰতে সেইটো গিৰাই দিলা দেখোন বজেন তই মোক কি বুলি ভাবিছ এই মিনেছৰ থাকোহে তেনেকে একে গুৰে দেখিলি নাই ইয়াক কেনেকে গিৰাই দিলো মোক কিয় আজি তোক ৰ মিনেছৰ আইটি সিফালে চোৱা মিনেছৰ তই মোক মাৰ ল মিনেছৰ আইটি মিনেছৰ আইটি উঠা